অন্ধকাৰচ্ছন্ন আকাশ, ৰাজ্যত দুমাহ বৰষুণৰ তাণ্ডৱ, মহানগৰীত পুনৰ কৃত্ৰিম বানৰ আশংকা। অন্ধকাৰচ্ছন্ন হৈ আহিছে আকাশ, ৰাজ্যত দুমাহ বৰষুণৰ তাণ্ডৱ, প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ, মহানগৰীত পুনৰ কৃত্ৰিম বানৰ আশংকা। বৰ্তমানেও মহানগৰীৰ প্ৰান্ত বানৰ কবলত, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰত জাৰি কৰিছে এলাৰ্ট। আজিৰ পৰৱৰ্তী খবৰ। গোৱালপাৰা উচ্চ ন্যায়ালয়লৈ তদন্ত ঘোষণা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ। সহ উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ। ৩০ আগষ্টৰ ভিতৰত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ। বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়া, আন চৰকাৰী বিষয়া। বেদখল কৰা অঞ্চলসমূহত কেনেকৈ চৰকাৰী আঁচনি যেনে PMGSY, PMAY, JJM, বিদ্যুৎ সংযোগ আদি ৰূপায়ণ হৈছে। বনাঞ্চলৰ মাটিত ঘৰ নিৰ্মাণ, ঘৰবাৰী স্থাপন, কৃষি কাৰ্য আদি কিদৰে কৰোঁতে প্ৰশাসনে কিয় নিষ্ক্ৰিয় হৈ আছিল? বনাঞ্চল ধ্বংস ৰোধত বন বিষয়াৰ ভূমিকাক লৈ প্ৰশ্ন। জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈও দিব পাৰিব অভিযোগ। এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন অথবা অভিযোগ দিব পাৰিব। আজিৰ পৰৱৰ্তী খবৰ। NRCৰ পুনৰীক্ষণ হ'বই। চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও কৰা হ'ব ৰিভিজন। NRCৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। NRCৰ পুনৰীক্ষণ হ'বই। চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও কৰা হ'ব ৰিভিজন। ভাৰত চৰকাৰে হওক, সুপ্ৰিম কোৰ্টে হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে বিভাজনলৈকে অনা হ'ব। এই NRCখনে অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। NRCৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে। একেধৰণৰ নাম ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল। এই ধৰণে সেইসকল লোকৰ নাম NRCত অন্তৰ্ভুক্ত হৈছিল। আজিৰ পৰৱৰ্তী খবৰ। ১ ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম। আপোনাৰ জেবতো আছে নেকি পুৰণি ৫০০ টকীয়া নোট? আপোনাৰ জেবতো নিশ্চয় আছে ৫০০ টকীয়া নোট। এই ৫০০ টকীয়া নোটক লৈ অহা ১ ছেপ্টেম্বৰ ২০২৫ৰ পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব দেশত। ইতিমধ্যে ৰিজাৰ্ভ বেংকে এই নিয়মৰ কথা ৰাজহুৱা কৰিছে। এতিয়াৰে পৰা আপোনাৰ জেবত থকা ৫০০ টকীয়া নোট খৰচ কৰিবলৈও মানি চলিব লাগিব কিছু বিশেষ চৰ্ত। ১ ছেপ্টেম্বৰৰ পৰা ২০২৫ চনৰ ৫০০ টকীয়া নোট বেংকত জমা দিয়াৰ ক্ষেত্ৰত মানি চলিব লাগিব এই নতুন নিয়ম। এতিয়াৰে পৰা ৫০০ টকাৰ নোটৰ ১০,০০০ টকা একেলগে জমা দিব নোৱাৰিব বেংকত। ইয়াৰ পৰিৱৰ্তে ৫০০ টকীয়া নোট জমা দিবলৈ জমাকৰ্তাই পৰিচয় পত্ৰৰ লগতে আনুষংগিক কিছু দস্তাবেজো দাখিল কৰিব লাগিব। নোটৰ প্ৰচলন ৰোধ আৰু ডিজিটেল ব্যৱস্থাক ত্বৰান্বিত কৰাৰ বাবে ৰিজাৰ্ভ বেংকে এই ব্যৱস্থা গ্ৰহণ কৰাৰ সদৰি কৰে। RBIয়ে স্পষ্ট কৰি দিছে যে ১ ছেপ্টেম্বৰৰ পিছত দেশত পুৰণি ৫০০ টকীয়া নোটৰ জৰিয়তে কৰা লেনদেন যথেষ্ট পৰিমাণে হ্ৰাস পাব। ৩০ ছেপ্টেম্বৰলৈকে অতি পুৰণি ৫০০ টকীয়া নোটসমূহ বেংকত জমা দিব পাৰিব লোকসকলে। RBIয়ে সদৰি কৰিছে যে দেশত নকল ৫০০ টকীয়া নোটৰ ব্যৱহাৰ যথেষ্ট বাঢ়িছে। সেয়েহে RBIয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অতিপাত পুৰণি আৰু নকল নোট বেংকত জমা নল'বলৈ নিৰ্দেশ প্ৰদান কৰিছে RBIয়ে। আনহাতে নকল ৫০০ টকীয়া ৰোধৰ বাবে এই পদক্ষেপত জনতাক সহযোগ কৰিবলৈ আহ্বান জনাইছে RBIয়ে।